ঈশ্বৰৰ ভৱিষ্যত। পৃথিৱীত যিমানবোৰ ধৰ্ম আছে সেইবোৰৰ বহিৰংশ আৰু আচাৰ অনুষ্ঠান দেখাত বেলেগ বেলেগ যেন লাগিলেও কেইটামান মৌলিক বিষয়ত আটাইবোৰ ধৰ্মৰে সম্পূৰ্ণ মিল আছে। মিল থকা প্ৰধান বিষয়কেইটা হ'ল আত্মাৰ অমৰত্ব আৰু স্বৰ্গ নৰকৰ অস্তিত্ব বিশ্বাস। ঈশ্বৰৰ প্ৰশ্নত যি দুটা ধৰ্ম প্ৰায় নীৰৱ, এই বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মইও আত্মাৰ অমৰত্ব আৰু স্বৰ্গ নৰকৰ অস্তিত্ব বিশ্বাস কৰে। আচলতে আত্মাক অমৰ বুলি ধৰি নললো, অৰ্থাৎ মৃত্যুৰ পিছত ব্যক্তিৰ সত্তাৰ কিবা এটা অৱশেষ থাকে বুলি বিশ্বাস নকৰিলে মানুহৰ জীৱনত ধৰ্মৰ প্ৰয়োজন প্ৰায় শূন্যই হৈ পৰে। মানুহৰ মৃত্যুৰ ভয় তথা মৃত্যুৰ ৰহস্যময়তাই হ'ল ধৰ্মৰ প্ৰধান আধাৰ। নমস্কাৰ বন্ধুসকল, কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। আজি আমি শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ কিতাপ চিন্তাৰ খোৰাক নামৰ কিতাপখনৰ পৰা কিছু কথা আলোচনা কৰিম। এই কিতাপখনে আপোনাক চিন্তাৰ এটা নতুন দিশ দেখাই দিয়ে। এই কিতাপখনত 39টা অধ্যায় আছে। ইয়াৰে দুটামান অধ্যায়ৰ কথা আলোচনা কৰিম। আহক আৰম্ভ কৰোঁ। আত্মা আৰু স্বৰ্গ নৰকৰ বাহিৰেও আৰু এটা কথাত পৃথিৱীৰ সকলো ধৰ্মৰে মিল দেখা যায়। সেইটো হ'ল সকলো ধৰ্মৰে নিজৰ নিজৰ তীৰ্থক্ষেত্ৰ আছে। বিশ্বাসীসকলে তীৰ্থক্ষেত্ৰলৈ যায় পুণ্য অৰ্জনৰ আশাত, ঈশ্বৰৰ কৰুণাৰ আশাত। আনকি পাপীও যেতিয়া তীৰ্থক্ষেত্ৰ দৰ্শন কৰিবলৈ যায়, তেওঁৰ হৃদয়ৰ সমস্ত ব্যাকুলতাৰে ঈশ্বৰৰ কৰুণ প্ৰাৰ্থনা কৰে। কিন্তু কেতিয়াবা তীৰ্থ দৰ্শনাৰ্থীৰ লগত এনে ঘটনা সংঘটিত হয় যাক ব্যাখ্যা কৰা টান। মক্কালৈ যোৱা হজযাত্ৰীসকলৰ সম্ভৱ হোৱা অগ্নিকাণ্ড। এই দুৰ্ঘটনাত 300 জনতকৈ বেছি হজযাত্ৰীৰ প্ৰাণ হেৰুৱাইছিল। অৱশ্যে তেওঁলোকৰ সকলোৱে অগ্নিদগ্ধ হৈ মৰা নাই। বহু মানুহ মৰিছে আতংকত, দিক জ্ঞান হেৰুৱাই যেনি তেনি পলাব খোজা মানুহৰ ভিৰৰ ভৰিৰ গছকত। উৰিষ্যাত এখন তীৰ্থক্ষেত্ৰত ধৰ্ম অনুষ্ঠানত অগ্নিদগ্ধ হৈ শতাধিক পুণ্যাৰ্থীয়ে প্ৰাণ হেৰুৱাইছে। মানুহে ঈশ্বৰৰ ওচৰত নতজানু হৈ কৰুণ ভিক্ষা কৰি থকাৰ সময়ত কৰুণাৰ পৰিৱৰ্তে কিয় এনে ভয়ংকৰ শাস্তি পাব লগা হয়? তাৰ উত্তৰ নিশ্চয় বিভিন্ন ধৰ্মশাস্ত্ৰ গ্ৰন্থত আছে। অৱশ্যে এইবোৰ উত্তৰে সকলো মানুহক সন্তুষ্ট কৰিব পাৰিব নে নাই এই কথা নিশ্চিতভাৱে কোৱা টান। এনে ঘটনাই মুহূৰ্তৰ কাৰণেও এনে এটা প্ৰশ্ন উদয় নহয়নে? যিটো প্ৰশ্নৰ চকিত এক মুহূৰ্তৰ কাৰণে জীৱনৰ অৰ্থ বা অৰ্থহীনতা এক নতুন ৰূপত প্ৰতিবাদ কৰি তোলে। খুব সম্ভৱপৰ, কিন্তু এই প্ৰশ্নক মানুহে বেছি সময় পৰাশ্ৰয় দিব নোৱাৰে। এই ব্যাখ্যাহীন বিকাল বিশ্ব চৰাচৰত মানুহ ইমান অসহায় যে কিবা এটা দিশ অৱলম্বন নকৰাকৈ মানুহৰ পক্ষে জীৱন ধাৰণা অসম্ভৱ। সেইকাৰণে মানুহে এতিয়া স্বৰ্গ আৰু নৰকৰ অস্তিত্ব বিশ্বাস কৰে। লেখকৰ মতে মানুহৰ স্বৰ্গ আৰু নৰক ধাৰণা, আনকি প্ৰচলিত ঈশ্বৰৰ ধাৰণা আৰু কিমান দিন স্থায়ী হ'ব এই কথা কোৱা টান। বাইবেলত কোৱা হৈছে যে ঈশ্বৰে নিজৰ আৰ্হিত মানুহক সৃষ্টি কৰিছে, কিন্তু এতিয়া সুদূৰ নক্ষত্ৰপুঞ্জত জীৱ থকাৰ সম্ভাৱনা ক্ৰমে ক্ৰমে বেছি বিশ্বাসযোগ্য হৈ উঠিছে। কাৰ্ল ছাগানৰ মতে খুব কমেও 1 লাখ গ্ৰহত মানুহতকৈ উন্নত জীৱ থকাৰ সম্ভাৱনা আছে। এই জীৱবোৰ দেখিবলৈ নিশ্চয় মানুহৰ নিচিনা নহ'ব। তেন্তে ঈশ্বৰে নিজৰ আৰ্হিতে মানুহক সৃষ্টি কৰা বুলি ইমান দিনে লিখিত হৈ অহা খ্ৰীষ্টীয় ধাৰণাটো অৱশেষত পৰিত্যক্ত হ'ব নালাগিবনে? মানুহৰ কল্পনাৰ ঈশ্বৰ এতিয়ালৈকে আছিল পৃথিৱীকেন্দ্ৰিক, কিন্তু বহুতো বৈজ্ঞানিক আৰু দাৰ্শনিকে ইতিমধ্যে এই বুলি আশংকা প্ৰকাশ কৰিছে যে মহাকাশৰ অন্য ঠাইতো মানুহতকৈ উন্নত জীৱৰ থকা। এই অনুমান সত্য বুলি প্ৰমাণিত হ'লে ঈশ্বৰৰ ধাৰণা আৰু লগতে স্বৰ্গ আৰু নৰকৰ ধাৰণাৰো আমূল সংশোধন কৰিব লগা হ'ব পাৰে।
চাৰ্লছ ডাৰউইনৰ বিৱৰ্তনবাদে যেনেকৈ খ্ৰীষ্ট ধৰ্মৰ বিশ্বাস আৰু সৃষ্টি তত্ত্বৰ ভেটিত প্ৰচণ্ড জোকাৰণি দিছিল, তেনেকৈ মানুহৰ মহাকাশ গৱেষণা আৰু অভিযানে অদূৰ ভৱিষ্যতত সকলো ধৰ্মকে বহু কথা নতুনকৈ ভাবি চাবলৈ বাধ্য কৰাব পাৰে। যুদ্ধৰ শেষ ক'ত? আমেৰিকাই ইৰাকৰ বিৰুদ্ধে ৰণসংহাৰ দি থকাৰ মাজতে পল ৰাস্কো নামৰ এজন আমেৰিকান নৃতত্ত্ববিদে বৈজ্ঞানিকসকলৰ এখন সভাত কৈছিল যে মানুহৰ আণৱিক প্ৰযুক্তিবিদ্যা আয়ত্ত কৰা প্ৰতিভা থাকিব পাৰে, কিন্তু মানুহে এতিয়াও নিজৰ শৰীৰত কঢ়িয়াই লৈ ফুৰাইছে প্ৰস্তৰ যুগৰ মস্তিষ্ক। প্ৰস্তৰ যুগৰ মানুহ বেছিভাগ সময় যুদ্ধ বিগ্ৰহত লিপ্ত হৈ আছিল। যুদ্ধবোৰ সংঘটিত হৈছিল প্ৰতিহিংসাৰ প্ৰয়োজনে, যি প্ৰতিহিংসাৰ প্ৰবৃত্তিয়ে প্ৰস্তৰ যুগৰ মানুহক অনবৰত যুদ্ধ বিগ্ৰহত ব্যস্ত কৰি ৰাখিছিল। সেই একে প্ৰতিহিংসাৰ প্ৰবৃত্তিয়ে তথাকথিত আধুনিক সভ্য মানুহকো যুদ্ধৰ নিচাত মতলীয়া কৰি ৰাখিছে। পল ৰাস্কোৱে এই কথা কোৱাৰ 25 বছৰমানৰ আগত জীৱতাত্ত্বিকবিদ আৰ্থাৰ কোৱেষ্টালাৰৰ জানুছ নামৰ কিতাপখনত তেওঁ সেই একে কথা উল্লেখ কৰি আহিছিল। অৱশ্যে এই কথাৰ অৰ্থ এইটো নহয় যে পল ৰাস্কোৱে তেওঁৰ তথ্যটো আৰ্থাৰ কোৱেষ্টালাৰৰ পৰা ধাৰ কৰিছিল। পল ৰাস্কোৰ সিদ্ধান্তৰ ভেটি হ'ল তেওঁৰ নৃতাত্ত্বিক গৱেষণা। আদিম সমাজ আৰু আধুনিক সমাজৰ আচৰণ আৰু মনস্তত্ত্ব অধ্যয়ন কৰি তেওঁ এই সিদ্ধান্তত উপনীত হৈছে যে যিবোৰ প্ৰবৃত্তিৰ দ্বাৰা তাড়িত হৈ আদিম মানুহ তথা প্ৰস্তৰ যুগৰ মানুহ অনবৰত যুদ্ধ বিগ্ৰহত লিপ্ত হৈ আছিল, সেই একেবোৰ প্ৰবৃত্তিয়ে আধুনিক সভ্য মানুহকো বাৰে বাৰে যুদ্ধক্ষেত্ৰলৈ ঠেলি আছে। মানুহৰ সকলো প্ৰবৃত্তিৰ উৎস হ'ল মানুহৰ মস্তিষ্ক। গতিকে পল ৰাস্কোৱে এই সিদ্ধান্তলৈ আহিবলৈ বাধ্য হৈছে যে সভ্যতাৰ কেইবা হাজাৰ বছৰৰ পথ অতিক্ৰম কৰা মানুহে এতিয়াও নিজৰ কান্ধৰ ওপৰত কঢ়িয়াই লৈ ফুৰিছে প্ৰস্তৰ যুগৰ মানুহৰ মস্তিষ্ক। এইটো সিদ্ধান্তত আৰ্থাৰ কোৱেষ্টালাৰ উপনীত হৈছে জীৱতাত্ত্বিক গৱেষণাৰ যোগেদি। মানুহৰ মস্তিষ্কৰ এটা অংশ বৈদিক চিন্তা আৰু কামবোৰ কৰে। সেই অংশটো যোৱা 50,000 বছৰ অবিশ্বাস দ্ৰুত গতিৰে বিকশিত হ'ব ধৰিছে। মস্তিষ্কৰ এই অংশটোৱে আৱিষ্কাৰ কৰিছে অপেক্ষিতবাদৰ তথ্য, উদ্ভাৱনা, মহাকাশযান আৰু বিভিন্ন আৱিষ্কাৰ, যাৰ সহায়ত আজি আধুনিক সভ্যতাত মানুহে ভৰি দিব পাৰিছে। কিন্তু মস্তিষ্কৰ যিটো অংশই মানুহৰ আৱেগ, অনুভূতি আৰু জৈৱিক প্ৰবৃত্তিবোৰ নিয়ন্ত্ৰণ কৰে, সেই অংশটো অপৰিৱৰ্তিত হৈ আছে লাখ লাখ বছৰ ধৰি। মানুহৰ কৰ্ম বিৱৰ্তন ধাৰাই মস্তিষ্কৰ এই অংশটো সমূলি স্পৰ্শ কৰিব পৰা নাই। তাৰ পৰিণামস্বৰূপে এই যুদ্ধ। কিতাপ আৰু টেলিভিছন। ফ্ৰান্সৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান লেজেণ্ড অৱ অনাৰ এতিয়ালৈকে মাত্ৰ 2জন ভাৰতীয় লাভ কৰিছে। তেওঁলোকৰ এজন হ'ল চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰয় আৰু চিকিৎসা বিজ্ঞানী ডক্টৰ তলৱাৰ। তলৱাৰে কুষ্ঠ ৰোগৰ নিৰাময়ৰ কাৰণে তেওঁ আৱিষ্কাৰ কৰা চিতাৰ বাবে ফ্ৰান্স চৰকাৰে তেওঁক সেই দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত কৰিছে। ডক্টৰ তলৱাৰৰ ঘৰত কিতাপে ঠাহ খাই থকা দেখি তেওঁ কেতিয়া ইমান কিতাপ পঢ়িবলৈ সময় পায় বুলি তেওঁৰ বন্ধু এজনে এটা প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে যে মই টেলিভিছন একেবাৰে নাচাওঁ। টেলিভিছন নাচালে কিতাপ পঢ়িবলৈ যথেষ্ট সময় উলিয়াব পাৰি। টেলিভিছনৰ যুগত কিতাপ পঢ়া মানুহৰ সংখ্যা দ্ৰুত গতিৰে হ্ৰাস পাব ধৰিছে। কিতাপ পঢ়া মানুহবোৰ এতিয়া সংখ্যালঘুষ্ঠ শ্ৰেণীৰ, কিন্তু ভৱিষ্যত পৃথিৱীত এই সংখ্যালঘুষ্ঠ মানুহখিনিয়েই হ'ব আটাইতকৈ শক্তিশালী। পৃথিৱীখন শাসন কৰিব তেওঁলোকেই। কিয় জানেনে? কিতাপ নপঢ়ি কেৱল টেলিভিছন চাই থকা মানুহৰ চিন্তাশক্তি দ্ৰুত গতিৰে হ্ৰাস পায়, কাৰণ
তেওঁলোকৰ মগজুৰ ব্যায়াম একেবাৰে নহয়। আনহাতে কিতাপ পঢ়া মানুহৰ চিন্তা শক্তি অবিৰামভাৱে বাঢ়ি থাকে, কাৰণ তেওঁলোকৰ মগজু সকলো সময়তে সক্ৰিয় হৈ থাকে। যিহেতু মানুহৰ চিন্তা শক্তিয়ে হ'ল মানুহৰ সমাজ আৰু সভ্যতাৰ মূল চালিকা শক্তি, গতিকে কোৱা বহুল মাত্ৰ যে কিতাপ পঢ়া চিন্তাশীল মানুহখিনিয়ে ভৱিষ্যত পৃথিৱীখন শাসন কৰিব। টেলিভিছন চাই চাই জীৱনটো পাৰ কৰা আলাস আমোদপ্ৰিয় মানুহবোৰৰ এইখন পৃথিৱীত বিশেষ একো ভূমিকা নাথাকিব। আশা কৰোঁ বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। এই কিতাপখন সঁচাই এখন ভাল কিতাপ, যি আপোনাক সঁচাই চিন্তাৰ খোৰাক প্ৰদান কৰে। এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।